এটা 15 দিনীয়া নাট্য কৰ্মশালা নাটকলৈ মাথো কেইদিনমানহে বাকী আজি সিহঁতৰ নাটকৰ বাবে কাষ্টিং হ'ব যা নেক্সট ক পিকনিক খাবলৈ যায় গৈ থাকক আমি কিন্তু কাজিৰঙালৈ যাম আমি এতিয়া সৰু হৈ থকা নাই নহয় আমাৰ বাছ যলৈকে যায় আমি তলৈকে যাম আমি এতিয়া সৰু হৈ থকা নাই নহয় তহঁতি যা এই নাচৰটো কৰচোন পজিশ্যন ল ষ্টাৰ্ট হেল্ল' ক'ত আছ ৰাতিপুৱাখন ওলাই যাব হ'লেই চাগে ফোনটো ধনীৰ পৰা কৰি আছো ৰিচিভ কৰিব পৰা নাই এই ৰাতিপুৱা মেছেজ দিছিলোঁ নাটকৰ কৰ্মশালালৈ আহিল যাবলৈ হ'লেই সেইখনলৈ কি আছেনো তাত তোক যে আৰু মই বুজাই নোৱাৰিছোঁ দেই চা ৰাতিপুৱাই কাজিয়া খোৱা ষ্টাৰ্ট নকৰিবি কিন্তু ঘৰত মানুহ থাকিলেতো কথা পাতিবলৈ নাপাওঁৱেই ভাবিছিলোঁ কথা পাতিম কিন্তু তোৰ লেঠাই নিছিগে কৰ্মশালা আৰম্ভ হোৱা আজি 4 দিন হৈছেহে সেইদিনাখনলৈকে তেওঁ কলেজত লগেই পাই আছিলোঁ আৰু শুন মই কামতহে ব্যস্ত হৈ আছোঁ মদ ভাং খাই বেলেগ ল'ৰাৰ দৰে ঘূৰি ফুৰা নাই অকণমানো সময় নিদিয় মোক বেলেগ বয়ফ্ৰেণ্ডবোৰ চাবিচোন এই জুলাই মাহটোতো ভালছে লগ নাপাওঁৱেই হ'ব ফোন কাট মই ক্লাছটো কৰি লওঁ কি কৰ কৰি থাক মোক ফোন মেছেজ একো নকৰিবি হ'ব বাই হেল্ল' ঐ আজিলে হ'ব দে ছুটি হেল্ল' হেল্ল' মই পালোহি মোক কিয় কৈছ এতিয়াকো তোৰ সেই বাঁহীকেইটালৈ ওলাই যাব হ'বই নহয় অকল নাটককে মৰিবি তই তোৰ লগত আৰু মই নোৱাৰিছোঁ দেই অকল নাটক বাঁহী ভাওনা এইবোৰে কি খুৱাব নেকি তোক অলপ ভৱিষ্যতৰ কথাও চিন্তা কৰিবি তোৰ লগত আৰু মই নোৱাৰিছোঁ দেই তই কিয় বুজি নাপাৱ মই এক্টিং কৰি ভাল পাওঁ মই বাঁহী বজাই ভাল পাওঁ এইবোৰ কৰাটো মোৰ ভুল নেকি সদায় অকল কাজিয়া তোৰ পৰা অকণ সময় নাপাওঁ অলপ মৰম নাপাওঁ অকল এইবোৰতে লাগি থাক তোৰ পৰা আৰু মই নোৱাৰিছোঁ দেই তোক ভাল পোৱাটোৱেই মোৰ ভুল কি ক'লি হ'ব তেনেহ'লে তই সময় দিয়া আৰু মৰম কৰা ল'ৰা এটা বিচাৰি ল ফোন কাট কাইলৈ মোক লগ কৰিবি
তই মোক কিয় সময় নিদিয়? তোকনো ক'ত সময় নিদিওঁ কচোন? সেইদিনাখন লেখিনো কলেজত লগ পাই আছিলোঁ। এতিয়া গৰম বন্ধ দিছে কাৰণেহে কিবা। আৰু ৰাতি দেখোন মই তোৰ লগত কথা পাতোৱেই। আৰু এইকেইদিন মোৰ নাটকৰ কৰ্মশালা হৈ আছে কাৰণেহে। ৰাতি কথা পাতো অলপ সময়, দিনটো কেনেকৈ থাকো তই কি বুজিবি? তই নাটক, বাঁহী বজোৱা এই অদৰকাৰী কামবোৰতে লাগি থাক। অদৰকাৰী বুলি নকবি প্লিজ। সৰুৰে পৰা এক্টৰ হোৱা কিমান ডাঙৰ সপোন এটা মনত পুহি ৰাখিছোঁ। তই জানই দেখোন। চুপ থাক, তোৰ ওচৰত দুটা অপশ্যন আছে, হয় মই নহ'লে নাটক। চা, মই তোক কিমান বেছি ভাল পাওঁ তই জানই দেখোন। কথাটো বুজিবলৈ চেষ্টা কৰ। আৰু আৰু তই গান গাই ভাল পাওঁ, তইও নাচি ভাল পাওঁ। তইতো সেইবোৰত বিজি হৈ থাকিলে মই তোক একো নকওঁ। আৰু আৰু মই বাঁহীটো বজাই পইচা 2 টকামান পাইছোঁ। আৰু আৰু সেই পইচাই মই তোক কিবা এটা দিওঁ। আৰু এই বাইকৰ তেলকণ ভৰাবলৈকে হয়। প্লিজ বুজি পা। হ'ব দে, তই ভাল পোৱা কামটো যদি মই সন্মান নকৰোঁ, তই ভাল পোৱা কামটোক কৰিবলৈ যদি মই তোক সাহস নিদিওঁ, তেতিয়াহ'লেনো কেনেকৈ হ'ব? বেয়া নাপাবি। তই কথাও বুজি পাওঁ। কি ক'লি? ময়োতো তোক ভাল পাওঁ। মোৰ কথা পাতিবলৈ নাপালে খং উঠে। বেলেগৰ ৰিলেশ্যনশ্বিপবোৰ চাবিচোন, এনি টাইম কথা পাতি থাকে। এই ভাল পালোঁ বুলি এনি টাইম যে কথা পাতি থাকিব লাগিব তাৰ কোনো মানে নাই নহয়। মই জানোৱেই তই মোৰ বুলি। আৰু আমাৰ ইম্পৰ্টেণ্ট কামবোৰতো আমি কৰিবই লাগিব। হ'ব, এইবোৰ বাদ দে। অকলে এইবোৰ কৰিলে নহ'ব, কিন্তু ভালকৈ পঢ়িবও লাগিব। মই দেখোন ইমান ভালকৈ পঢ়িয়ে আছোঁ। পঢ়িছেহি, ফাৰ্ষ্ট ছেমত 2টাত বেক। বেগ হে উঠাই দিম দে। মই যাওঁ দেই এতিয়া। এই ল'ৰা ছোৱালীবোৰ মোৰ কাৰণে ৰখি আছে। বেলেগ এটাক দায়িত্ব দি থৈ আহিছোঁ কৰ্মশালাত। যাওঁ দেই। ঐ ঐ ৰচোন। এই পাছত আহিম অ'। ল'ৰা ছোৱালীখিনি মোৰ কাৰণে ৰখি আছে, হয়তো কামোৰ পাব। ঐ, আই লাভ ইউ। দিনীয়া নাট্য কৰ্মশালাৰ আজি অন্তিমটো দিন। কালিলৈ সিহঁতৰ নাটক। সকলোৰে মনত দুখ। অতদিনে এটা পৰিয়াল হৈ থকা সিহঁতি কালিলৈৰ পৰা আৰু ইটোৱে সিটোক লগ নাপায়। কাৰোবাৰ স্কুল খুলিব, কাৰোবাৰ ইটো, কাৰোবাৰ সিটো। লাইন কৰ। তহঁতৰ নাটকৰ কৰ্মশালা আজি শেষ। আজি তহঁতৰ ক্লাছো শেষ। কাইলৈ তহঁতৰ নাটক। ইমান দিন যে তহঁতে একেলগে আছিলি এটা পৰিয়াল হৈ। কাইলৈৰ পৰা সকলো আকৌ নিজৰ নিজৰ কামত ব্যস্ত হ'ব লাগিব। সকলোৰে কাইলৈৰ পৰা স্কুল খুলিব, ইটো হ'ব, ইটো হ'ব। তহঁতৰ বেয়া লাগিছে নে বাৰু? কাইলৈ তহঁতৰ নাটক। কাইলৈ তহঁতৰ নাটক ভাল হ'বনে? হ'বনে? এই 15টা দিনত তহঁতক বহুত গালি গালাজ পাৰিলোঁ। তাৰ কাৰণে চৰি। বেয়া নাপাবি আকৌ। আচলতে মই নাটক শিকাব পৰা হোৱা নাই। ময়ো সৰু হৈ আছোঁ দেচোন। মোৰো বহুত শিকিবলৈ আছে। তহঁতি যেনেকৈ ইয়াত নাটকৰ কৰ্মশালা কৰিবলৈ আহিছ, ময়ো ঠিক তেনেদৰে এতিয়ালৈকে 10টামান কৰ্মশালা কৰিলোঁ। এই কৰ্মশালাৰ পৰা যিবোৰ শিকিছোঁ তহঁতক শিকাবলৈ চেষ্টা কৰিছোঁ। তহঁতি যেনেকৈ এজন এজন এক্টৰ হ'ম বুলি ইয়াত কৰ্মশালা কৰিবলৈ আহিছ নাটকৰ, তহঁতৰ দৰে ময়ো এক্টৰ হোৱা এটা ডাঙৰ সপোন মনত পুহি ৰাখিছোঁ। আচলতে নাটকে মানুহক ডিচিপ্লিন শিকায়। নাটকে মানুহক এটা ভাল পৰিচয় দিয়ে। আৰু
নাটকে মানুহক